লক্ষী পূজাৰ ৰাতিৰ দিনাখন আহিছে দেখিছেন গেটৰ মুখত চুৰ এই চুৰ পাৰ হৈছে চক মুখ ঢাকি পাৰ হৈছে যাতে চিচিটিভিত ধৰিব নোৱাৰে দুটা চুৰ আহিছে গুৱাহাটীবাসী একদম সাৰে থাকক আৰু বিশেষকৈ আমাৰ এৰিয়াটো মানুহখিনি কৈছোঁ যদি ভিডিঅ'টো চাইছে আপোনালোকে বি কেয়াৰ বি ছেফ খুব চুৰ ঘূৰিছে তাতে এতিয়া দিৱালী আহিছে ঠাণ্ডা দিন আহিছে আৰু আপোনালোকে খুব ভালকৈ মন কৰক নিজৰ বাউণ্ডেৰীটো আৰু অলপ দেৰি পিছত চাব চিচিটিভি কেমেৰাটো ঘূৰাই দিব তাহাঁতি মই এই কেমেৰাটোত কেটচ কৰি আছোঁ গোটেই বস্তুখিনি গম পাব আপোনালোকে এক নম্বৰ কেমেৰাটো কেনেকৈ ঘূৰাই দিলে দেখিলে নহয় এতিয়া চাব নেক্সট কেমেৰা এইটো ঘূৰি গ'ল এইয়া দেখিছে না ঘৰত আলহী আছিল মই সকলো আলহীকে 12টা বজাত থ'বলৈ গ'লোঁ গেট ছেট মাৰি আহিছোঁ তাৰপিছত তাহাঁতি আহিছে 1:53 চিচিটিভি ফুটেজৰ মতে আৰু তাহাঁতি পাছফালে টাৰ্গেট লৈছে মানে তাতে গ্ৰাউণ্ড ফ্ল'ৰ যিটো ভাড়া থাকে ল'ৰাটো সি নাছিল চ' দেখিছে মই দেখাই আছোঁ আপোনালোকক বি কেয়াৰ পাছফালেদি নোৱাৰাত তাহাঁতি ফ্ৰণ্টৰ গ্ৰিলখন লক ভাঙিবলৈ ট্ৰাই কৰিছে দেখিছে নহয় কেনেকুৱা আৰু সিহঁতে পাছফালেদি গৈ আগফালেদি আকৌ এনেকৈ ওলাই সিহঁতি গুচি গ'ল একো নিব নোৱাৰিলে আমাৰ লাগ ভাল আছিল আৰু গুৱাহাটী মহানগৰীত এনেকুৱা চোৰৰ কাণ্ড হৈ থাকে বি ছেফ সকলোকে কৈছোঁ আপোনালোকে নিজৰ বাউণ্ডেৰীটো ভালকৈ চাব আৰু পৰাপক্ষত অলপ সাৰে হ'ব সজাগ হ'ব বিশেষকৈ এই ঠাণ্ডা দিনকেইটা